আপোনালোকে গম পাই যে আমাৰ লাডাখ সিৰিজ কমপ্লিট হৈ গ'ল আৰু এতিয়া আমি গুৱাহাটীতে আছোঁ আৰু ৰাতি শুই থাকোঁতে একো গম পোৱা নাই কিন্তু ৰাতিপুৱা উঠি কিনে গম পালোঁ যে হাতখন ইয়াৰ পৰা ইয়ালৈকে মানে লৰাব পৰা নাছিলোঁ আৰু হস্পিটেল গ'লোঁ হস্পিটেল যোৱাতে ডক্টৰে কৈছে কি জইনটো অলপ তললৈকে নুমি আহা বুলি মানে টোপনিত কেতিয়াবা মানে শুওঁতে অলপ ইফাল সিফাল হ'লে হৈ যায় তো সেইটো কাৰণে 10-15 দিন মানে বেড ৰেষ্ট দি আছিলে তো বেড ৰেষ্ট দিয়াৰ কাৰণে ভিডিঅ' এডিটো কৰিব পৰা নাই আৰু বনাবও পৰা নাই আৰু কালিৰ পৰা অলপ ভাল পাইছোঁ তো সেইটো কাৰণে আজি ভিডিঅ'টো এডিট কৰিলোঁ তো আপোনালোকে ভিডিঅ'টো চাওঁ বুলি আশা থাকিলে তো বাই বাই গাইজ তো গুড মৰ্নিং গাইজ আৰু এতিয়া হৈছে টাইম 5টা আৰু আপোনালোকে গম পাই যে পেংগঙত মানে তলত লেকলৈকে বাইক লৈ যাব নিদিয়ে তো কংকন আৰু মই সেইকাৰণে 5টা বজাতে উঠিছোঁ আৰু তলত বাইক লৈ যাম বাইক লৈ যাই কিনে মানে ফটো উঠিছা পুৰা পেংগঙৰ পুৰা ওচৰলৈকে বাইক লৈ আহিছোঁ তো এতিয়া মানুহ এটা দুটা আছে তো টুৰিষ্টে হয় চব ইয়াতে আছে আৰু ইয়াতে বহিলে এইটো হ'ল প্ৰাইচ লিষ্ট কিন্তু কথাটো হ'ল যে এতিয়া কোনো নাই এতিয়া মানে 1 টকা দিব নালাগে চব ফ্ৰী আমি ফটো উঠিছোঁ ভিডিঅ' বনাইছোঁ চব কৰিছোঁ কোনো এনে মানে যোন মানুহে মানে পইচা লয় যোনে পইচা লয় কোনো নাই চব শুই আছে ঘৰত তো সেইটো কাৰণে পুৰা বিন্দাছ পুৰা ফটো চটো উঠি কিনে পুৰা টিপ টপ কোনো নাই আজি পেংগঙৰ পৰা ওলাই গৈ আছোঁ মানালীলৈকে যাম বুলি ভাবিছোঁ চাওঁ মানালীলৈকে গৈ পাওঁ নে নাপাওঁ বাই বাই পেংগং তাতে তলত বাইক লৈ যাব নিদিয়ে 5টা বজাত বাইক লৈ কিনে গৈছোঁ যদি লে পুলিচে যদি গম পাল হয় তেতিয়াহ'লে ফাইন কাটিলে হয় কিন্তু তলত পুৰা ষ্ট্ৰিক্টলি লিখা আছে বৰ্ডত মানে বাইক এলাউ নকৰে সেইখিনি চাওক মানে যিমান দেখালেও মানে হেঁপাহ নপলায় এনেকুৱা এটা মানে লেক ৰাস্তা ফালে চকু নাযায় লেকটোৰ ফালে গৈ আছে বহুত বেছি ধুনীয়া বহুত চাওক নাই এইফালে গোটেই ৰেগিস্তান টাইপ এইফালে ব্লু ৱাটাৰ ক্ৰচিং লাহে লাহে যাওঁ আৰু ভিজাব মন নাই ভৰি চৰি ভৰিখন ওপৰত দাঙি দিছিলোঁ সেইকাৰণে বেলেঞ্চটো অলপ খেলি মেলি হৈ গ'ল কেনেকৈ পঢ়লি ডুব পাইছা নেকি হা এই গ্লাছ চাছ কি হ'ল কি দেখাই নাপাল নেকি কানাই না ডুব পাইছা নামি কেনে পেলাই দিছোঁ আকৌ বাইক জাগা নাই বে ধর কি হা নাজানো ষ্টেণ্ডাল দে ষ্টেণ্ড দি লাভ নাই ইয়াত সোমাই যাব হৰ্ণ মাৰোঁতে গম পালোঁ বালি আছিল কাৰণে ডুব নাপাল বাইক এক চাইড মানুহ এক চাইড বাইকখনে এৰি দিছে মানে আৰু বালি হওক বা বোকা হওক পিছফালৰ ব্ৰেকটো 20-30% ধৰিয়ে থাকিব লাগে এনি তেতিয়া ইমান এটা শ্লিপ নাখায় পিছফালৰ ব্ৰেকডাল যদি ধৰি নাথাকে তেতিয়াহ'লে বাইকখন ফ্ৰী হৈ যায় কংকনে যেতিয়া পৰি আছিল বা হাঁহি উঠি গৈছিল অক্সিজেন কম ভাগৰ লাগিছে পূৰা শুই আছে হাঁহি উঠি গৈছিল মই কিবাকৈ কণ্ট্ৰল কৰিছোঁ আৰু হাঁহিটো সুধিছোঁ আৰু চিৰিয়াছ হৈ কিনে কি হৈছে কিবা হৈছে নেকি ডুব পাইছা নেকি চ' গাইছ বাইকখন থাকিল ফাৰ্ষ্ট এইফালে মাৰিছিলোঁ শ্বৰ্টকাট আৰু চাওক ষ্টেণ্ড চেণ্ড নাই একো নাই এনে খাৰা হৈ আছে কংকনৰ বাইকখন গ'ল নালাত সোমাই কিনে মিছন সাকসেস এটা মূলখন আনো কি কাম আছে এইফালেতো বাইক নাযায় সেইফালে এবাৰ চাই লওঁ ট্ৰাই কৰি কিনে হয় কি নাই সেইফালে বাপৰে বাপ বাইক দাঙি কিনে পাৰ কৰাটো মিছা কথা ইমান ভাগৰ লাগিছে
এতিয়া টাইম হৈ আছে 6টা আৰু আমি গৈ আছোঁ হানলেলৈকে আৰু হানলেৰ পৰা আৰু ইয়াৰ পৰা হানলে হ'ল 80 কিলোমিটাৰ আৰু আজি হানলেতে ষ্টে কৰিম ষ্টে কৰি কিনে আমি কালি যাম উমলিংলা আৰু উমলিংলা টপ হ'ল ৱৰ্ল্ড হাইয়েষ্ট মটৰেবল ৰোড 19,000 ফিট আৰু তাতকৈ ওপৰত আৰু মটৰেবল ৰোড নাই আৰু হানলে ইয়াৰ পৰা 35 কিলোমিটাৰ আছে আৰু চাওক টেণ্ট পুৰা বাইকাৰ্ছবিলাক চাওক ফুল ফেচিলিটি আছে নাজানো আৰু চালেহে গম পাম তো ফাইনেলি গাইজ হানলে আহি পালোঁ আৰু এইটোৱে আজি আমাৰ হোমষ্টে তো ইয়াতে ৰুমটো চাই লওক তো 5,000 কৈছে ফুল ফেচিলিটি তো চাই লওক ৰুমটো তো গাইজ আমাৰ ৰুম হ'লে এইটোৱে